हेलो फ्रेंड्स সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা জনালো আশা কৰো সকলোৰে দিনবোৰ ভালে যাওক এয়া আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছো আশা কৰো ভাল পাব ৰাতিপুৱা সোনকালে উঠি ললো পাই দেখিছো ৰ'দটো ইমান ধুনীয়াকৈ ওলাইছে ভালো লাগিছে দেখি আৰু ৰ'দটো বাৰান্দাখনত পৰি থাকোতে মোৰ আচাৰখিনি ৰ'দলৈ উলিয়াই আনিছো এয়া চাওক এইটো মোৰ সদায় কাম হয় আৰু হাৰামুছা কামত লাগি গৈছো মানুহজন থানালৈ গৈছে থানাৰ পৰা অহাৰ পিছত মন্দিৰলৈ যাম মই ধুনীয়াকৈ আজৰি হৈ লৈছো মুঠাপনাত ধূপ-চাকি জ্বলাই লৈছো যাতে বছৰটো সকলোৰে বাবে ভালে কুশলে যাওক দিনবোৰ সকলোৰে ভাল হওক ইয়াতে আহি পোৱাৰ পিছত আমি ওচৰতে থকা শিৱ মন্দিৰলৈ ওলাই আহিছো ধূপ-চাকি জ্বলাবলৈ এইখন থানা দেখাই পাই থাকে বাৰু আৰু এই শিৱ মন্দিৰ আৰু আমাৰ ৰুমৰ পৰা শিৱ মন্দিৰলৈ বেছি দূৰ নহয় খুব বেছি 1 মিনিট মান লাগে আৰু এয়া মন্দিৰলৈ মই প্ৰায় আহিয়ে থাকো ভালো লাগে মন্দিৰৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া বিৰাতে শান্ত আৰু আমি আহোতে কোনো মানুহ নাছিল আমি দুইজনে আছিলো এয়া মই প্ৰভু ওচৰত ধূপ-চাকি জ্বলাই ললো যাতে বছৰটো সকলোৰে বাবে ভালে কুশলে যায় আহি পাই দুখনমান সেলফি উঠি ললো আৰু জনাবচোন মোৰ ফটোখন কেনেকুৱা হৈছে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত জনাবলৈ নাপাহৰিব আপোনালোকে বছৰৰ প্ৰথম দিনটো ক'ত কেনেকৈ উদযাপন কৰে